এই শোভাযাত্ৰা গোলাঘাটৰ সাহিত্য সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ ঐতিহ্যমণ্ডিত গোলাঘাট এমেচাৰ থিয়েটাৰ ছ'চাইটিয়ে গৌৰৱ উজ্জ্বল 125 বৰ্ষত ভৰি দিছে আৰু যাক লৈ উখল মাখল পৰিৱেশ গোলাঘাট এমেচাৰ থিয়েটাৰ ছ'চাইটিৰ বাকৰিত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা প্ৰতিষ্ঠা দিৱসৰ পুৱা পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে এমেচাৰ থিয়েটাৰ ছ'চাইটিৰ সভাপতি মানস ৰয়ে আৰু স্মৃতি দৰ্পণ কাৰ্যসূচী তাৰপিছতে 125 বৰ্ষৰ শুভাৰম্ভণি 4 দিনীয়া কাৰ্যসূচীৰে আজিৰ পৰা আৰম্ভ হৈছে এমেচাৰ হলৰ প্ৰাংগণৰ পৰা এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে গোলাঘাট নগৰত য'ত বিভিন্ন জাতি জনগোষ্ঠীয় লোকৰ সমাগম দেখা যায় ইফালে নিশালৈ 125 বৰ্ষৰ উদযাপনৰ শুভাৰম্ভণি আৰু বঁটা প্ৰদান অনুষ্ঠান হয় সাহিত্য সংস্কৃতিৰ জগতৰ লগতে বিভিন্ন ক্ষেত্ৰত কাম কৰি অহা আৰু সফলতা মুখ দেখাক এইবাৰজনকো বঁটা প্ৰদান কৰি সম্বৰ্ধনা জনায় মাননীয় বিধায়িকা অজন্তা নেওগ আৰু জিলা উপায়ুক্ত ধীৰেন হাজৰিকা উক্ত কাৰ্যসূচীত উপস্থিত থাকে উল্লেখ্য যে এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি 26ৰ পৰা 29 নৱেম্বৰলৈকে নাট সমাৰোহ অনুষ্ঠিত হ'ব আদৰণি ভাষণ দিবলৈ নাই কাৰণ ইতিমধ্যে শ্ৰী দীপমণি খাটনিয়াৰে আপোনালোকক যথেষ্টখিনি ক'লে মই কিবা ক'বলৈ গ'লে এই সভাখন দীঘলীয়া হ'ব কিন্তু মই ভাবিছোঁ আজিৰ এই ঐতিহাসিক মুহূৰ্তত যে আমি এই 125 বছৰীয়া অনুষ্ঠানত ভাগ ল'ব পাৰিছোঁ এমেচাৰ থিয়েটাৰ ছ'চাইটিৰ 50 বছৰ হওঁতে আমি দেখা নাই 75 বছৰ হওঁতে আমাৰ জন্ম হৈছিল নে নাই মনত নাই 100 বছৰ হওঁতে এমেচাৰ থিয়েটাৰ ছ'চাইটি নৱনিৰ্মিত ভৱন নিৰ্মীয়মান অৱস্থাত আছিলে কাৰণে আমি